হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ চাগে ভাল। মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰৈ যোৱা দুপৰীয়া ৰৈ যোৱা ভাত আৰু ভাজা আছিল, তাৰে কিবা এটা বনাই আছোঁ। চাই থাকক, ৰাতিৰ আহাৰ বনাই আছোঁ। তো প্ৰথমতে শুকান মাছ লৈছিলোঁ। শুকান মাছকেইটা প্ৰথমতে ভাজি কৰি ল'ম। ইফালে তেল গৰম হৈ গৈছে গেছত, চাওক তেলটো গৰম হৈ গৈছে কেৰাহীটো। তো শুকান মাছকেইটা দি দিলোঁ আৰু অকণমান নিমখ ছটিয়াই দিম তাৰে ওপৰত। বেছি শুকান মাছ লোৱা নাই, অকণমান লৈছোঁ। তো এইখিনি ভাজি কিনে যেতিয়া দুপৰীয়াৰ ভাত ৰয়, বেছি হৈ যায় ভাত, ৰৈ যায় বা ভাজা ৰৈ যায়, তো আমি এনেকুৱা কৰি খাওঁ আৰু খাব পাৰে আপোনালোকেও। এবাৰ খাই চাবচোন, ধুনীয়া লাগে। তো চাওক, শুকান মাছকেইটা ভজা হৈ গ'ল আৰু দুপৰীয়া আলু ভাজি আৰু লাবুৰি বুলি কয় আমি লাবুৰি বুলি কওঁ। তো এইখিনি একেলগে ভাজা কৰিলোঁ, বেলেগ বেলেগ আছিল। তো এতিয়া একেলগে ভাজা কৰিলোঁ অকণমান তেলত। তো এতিয়া যিখিনি ৰৈ যোৱা ভাত আছিল, সেইখিনি ভাতখিনি আমি এই লাবুৰি আৰু আলুৰ যিখিনি মিক্স কৰিছিলোঁ তাৰে ওপৰত ঢালি দিম আৰু এইখিনি মিক্স কৰিম। মিহলি কৰি তাৰপিছত অকণমান গৰম কৰি মিক্স কৰি লৈ তাৰপিছত চাওক, ৰেডি হৈ গ'ল আমাৰ ৰাতিৰ খানা। তো কেনেকুৱা লাগিল কমেণ্টত জনাব। আপোনালোকেও খাব পাৰিব। মোৰ টেষ্টি লাগে আৰু মোৰ। তো আপোনালোকে খাব পাৰিব। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব যদি ভাল লাগে ভিডিঅ'টো, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে বাই বাই। এইটোৱে হ'ল আমাৰ ৰাতিৰ খানা ৰেডি।